নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে জিআৰএছ এছএমই চেনেল। 1 ডিচেম্বৰৰ পৰা সাধাৰণ ৰাইজৰ জীৱনত কেইটা পৰিৱৰ্তন, নাজালেনি হ'ব লোকচান। বীমাৰ পৰা মোবাইল ফোনলৈ মুঠ 4টা ডাঙৰ পৰিৱৰ্তন। তো 1 ডিচেম্বৰৰ পৰা কি 4টা পৰিৱৰ্তন আহি আছে ভিডিঅ'টো। 1 ডিচেম্বৰৰ পৰা কেইবাটাও এনে পৰিৱৰ্তন হ'বলৈ গৈ আছে যিয়ে আপোনাৰ পকেটত পোনে পোনে প্ৰভাৱ পেলাব। দৰাচলতে ডিচেম্বৰত বহুকেইটা বিত্তীয় পৰিৱৰ্তন হ'বলৈ গৈ আছে যি আপুনি জনাটো প্ৰয়োজন। ইয়াৰ ভিতৰত LIC, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি, মোবাইল টেলিফোন সৈতে জড়িত কেইবাটাও বিষয় আছে। আপোনাক জনাওঁ যে 1 ডিচেম্বৰৰ পৰা কি সলনি হ'বলৈ গৈ আছে। ৬,০০০ টকা পাবলৈ আধাৰ লিংক কৰাটো জৰুৰী। মোদী চৰকাৰে PM কিষাণ সন্মান নিধি স্কিমৰ ধন পাবলৈ আধাৰ নম্বৰ লিংক কৰাৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ ধাৰ্য কৰিছে। যদিহে কোনোবাই এই লিংক কৰোৱাত পলম কৰে তেনেহ'লে তেওঁৰ একাউণ্টত ৬,০০০ টকা নোসোমায়। অৱশ্যে জম্মু কাশ্মীৰ, লাডাখ, অসম আৰু মেঘালয় কৃষকৰ 31 মাৰ্চ 2020লৈ এই সুযোগ দিয়া হৈছে। মোবাইলত কথা পাতোঁতে হৈ পৰে মহঙ্গা। এই বছৰৰ শেষৰটো মাহৰ 1ম তাৰিখৰ পৰা সাধাৰণ মানুহৰ জেপত বোজা বাঢ়ি যাব পাৰে। 1 ডিচেম্বৰৰ পৰা মোবাইল ফোন উপভোক্তাৰ কাৰণে কলিং, ভোডাফোন আইডিয়া, এয়াৰটেল টু ইনক্ৰিজ ট্ৰাফিক 1 ডিচেম্বৰৰ লগতে ইণ্টাৰনেট ব্যৱহাৰো মহঙ্গা হৈ পৰিব। অৰ্থ পৰিষ্কাৰ যে টেলিকম কোম্পানীসমূহে দাম বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে। 14 বছৰ পুৰণি এডভাইজড গ্ৰছ ৰেভিনিউজ এজিআৰৰ বিবাদৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত টেলিকম কোম্পানীসমূহৰ ওপৰত লেনদেন কৰাত সকলৰ চাপ বৃদ্ধি পাইছে। সেইকাৰণে কোম্পানীসমূহে টেলিকম প্লেনত বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে। নম্বৰ 3, বীমাৰ নিয়মসমূহৰ পৰিৱৰ্তন। ডিচেম্বৰৰ পৰা জীৱন বীমাৰ বহুকেইটা নিয়ম সলনি হ'বলৈ গৈ আছে। যদি আপুনি নতুন পলিচি ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে তেনেহ'লে কিছু অপেক্ষা কৰিব লাগিব। ইন্স্যুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অৱ ইণ্ডিয়া ডিচেম্বৰৰ পৰা জীৱন বীমা ক্ষেত্ৰত নতুন নিয়ম বলৱৎ কৰিবলৈ গৈ আছে। কোৱা হৈছে যে নতুন নিয়মৰ অধীনত প্ৰিমিয়াম অলপ মহঙ্গা হ'ব পাৰে আৰু গেৰাণ্টি ৰিটাৰ্ণ কিছু হ্ৰাস পাব। IDI ফেডাৰেল লাইফ ইন্স্যুৰেন্স CMO কাৰ্তিক ৰমনৰ মতে, যদিহে প্ৰিমিয়াম অলপ বৃদ্ধি পায় তেনেহ'লে গ্ৰাহকসকলে অলপ বেছি ৰিচাৰ্জৰ সুবিধা লাভ কৰিব। LIC প্লেন আৰু প্ৰপ জেল ফৰ্মত ডাঙৰ পৰিৱৰ্তন। লাইফ ইন্স্যুৰেন্স কৰ্পোৰেশ্যন অৱ ইণ্ডিয়া LIC 1 ডিচেম্বৰ 2019 পৰা নিজৰ প্লেন আৰু প্ৰপ জেল ফৰ্মত বৃহৎ পৰিৱৰ্তন আনিবলৈ গৈ আছে। ইন্স্যুৰেন্স ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া নতুন গাইডলাইন্স বলৱৎ হোৱাৰ পিছত LICৰ নতুন প্ৰপ জেল ফৰ্ম এতিয়া আগতকৈ বেছি দীঘল আৰু সামগ্ৰিক হ'ব। তো বন্ধুসকল, এইখিনি আছিল আজি গুৰুত্বপূৰ্ণ 4টা খবৰ।